যদি আপুনি নতুন মোবাইল ফোন বা স্মাৰ্টফোন কিনিব খুজিছে কিন্তু কেনেকুৱা স্মাৰ্টফোন আপোনাৰ বাবে ভাল হ'ব বা কেনেকুৱা ফিচাৰ থাকে আপুনি ভালদৰে নাজানে তেনেহ'লে এই ভিডিঅ'টো নিশ্চয় চাওক। প্ৰথমে আপুনি যিটো স্মাৰ্টফোন কিনিব তাৰ হাৰ্ডৱেৰ মানে ফোনটো মেটেলিকে বা প্লাষ্টিকৰে হওক যাতে সহজে নাভাঙে বা একো হানিবিঘিনি নহয় সেইটো নিশ্চিত হৈ ল'ব। তাৰপিছত স্মাৰ্টফোনটোৰ স্ক্ৰীন চাইজখন যাতে মিনিমাম 4.7 ইঞ্চি হয় বা তাতকৈ ওপৰত হয় সেইটো চাই ল'ব। স্ক্ৰীনখন 720p বা HD আৰু যাতে গৰিলা গ্লাছ হয় সেইটো ভালদৰে চাই ল'ব। নেক্সট আপুনি ল'ব খোজা ফোনটোত যাতে অপাৰেটিং চিষ্টেম এণ্ড্ৰইড বা iOS বা যিয়েই নহওক কিয় লেটেষ্ট অপাৰেটিং চিষ্টেমৰ হয়। এতিয়া এণ্ড্ৰইডৰ মাৰ্চমেলো চলি আছে সেইটো নিশ্চিত কৰি ল'ব। তাৰপিছত আপোনাৰ ফোনটোত যাতে মিনিমাম 2GB ৰেম থাকে সেইটো ভালদৰে চাই ল'ব। মোবাইল ফোনটোত ৰেমৰ পৰিমাণ যিমানেই বেছি হ'ব সিমানেই আপোনাৰ ফোনটো ফাষ্ট হ'ব আৰু হেং নামাৰিব আৰু লগতে আপুনি বেছি পৰিমাণৰ মোবাইল এপছ গেমছ আদি ডাউনলোড কৰিব পাৰিব। তাৰপিছত মোবাইল ফোনটোত ইণ্টাৰনেল মেমৰি বা ৰম যাতে 16GB থাকে সেইটো চাই ল'ব আৰু SD কাৰ্ডৰ জৰিয়তে যাতে 64GB লৈ মেমৰি বঢ়াব পাৰি সেইটোও চেক কৰি ল'ব। ইণ্টাৰনেল মেমৰি আৰু SD কাৰ্ডৰ মেমৰিৰ পৰিমাণ যিমানেই বেছি হ'ব সিমানেই আপুনি গেমছ পিকচাৰ মুভি আদি মোবাইল ফোনটোত ছেভ কৰিব পাৰিব। তাৰপিছত মোবাইল ফোনটোৰ কেমেৰা ফিচাৰ বুলিলে আপোনাৰ মোবাইল ফোনটোত যাতে মিনিমাম কেমেৰাৰ মেগাপিক্সেল 13 হয় মানে আপোনাৰ যোনটো ৰিয়াৰ কেমেৰা যোনটো পিছপিনৰ কেমেৰা সেইটোৰ মেগাপিক্সেল যাতে 13 মেগাপিক্সেলৰ কম নহয় সেইটো লক্ষ্য কৰিব। তাৰপিছত এতিয়া যিহেতু চব স্মাৰ্টফোনতে চেলফি কেমেৰা এটা থাকে মানে ফোনটোৰ আগপিনে ফ্ৰণ্টত এটা কেমেৰা থাকে সেই কেমেৰাটোৰো মেগাপিক্সেল যাতে 5 মেগাপিক্সেলৰ কম নহয় সেইটো ভালদৰে চেক কৰি ল'ব। মেগাপিক্সেল যিমানে বেছি হ'ব সিমানে আপোনাৰ পিকচাৰৰ কোৱালিটি ভাল হ'ব। তাৰপিছত স্মাৰ্টফোনটোত স্নেপড্ৰেগন বা মিডিয়াটেকৰ কোৱাড-কোড নহ'লেও ডুৱেল কোৰ প্ৰচেছৰ যাতে থাকে সেইটো চাই ল'ব। তাৰপিছত স্মাৰ্টফোনটোত ৱাইফাই ব্লুটুথ USB হটস্পট আদি যাতে ভালদৰে থাকে সেইটো চেক কৰি ল'ব। তাৰপিছত ফোনটো আপুনি ফিংগাৰপ্ৰিণ্ট চেন্সৰ থকা ল'বও পাৰে বা নল'বও পাৰে। এতিয়া পুনৰ ভালদৰে কৈ দিছোঁ। নাম্বাৰ 1তে স্ক্ৰীনখনৰ চাইজ 4.7 ইঞ্চিৰ ওপৰত আৰু HD বা 720 যাতে হয়। তাৰপিছত 2 নম্বৰতে স্ক্ৰীনখন যাতে গৰিলা গ্লাছ হয়। 3তে লেটেষ্ট অপাৰেটিং ছফ্টৱেৰ এতিয়া মাৰ্চমেলো চলি আছে সেইটো চাই ল'ব। 4তে ৰেম 2GB ৰোম 16GB মাইক্ৰ SD 64GB যাতে ফোনটোত থাকে। 5তে আপোনাৰ বেক কেমেৰাটো বা ৰিয়াৰ কেমেৰাটো যাতে 13 মেগাপিক্সেলৰ ওপৰত হয়। 6তে চেলফি কেমেৰাটো যাতে 5 মেগাপিক্সেল হয়। 7তে প্ৰচেছৰ পুনৰ কৈ দিছোঁ যাতে ডুৱেল কোৰ হয়। 8তে আপোনাৰ হটস্পট ব্লুটুথ এইবোৰ যাতে ভালদৰে থাকে। 9তে আপুনি ফিংগাৰপ্ৰিণ্ট চেন্সৰ যাতে ল'ব পাৰে নল'ব পাৰে। এতিয়া 10তে ফোনটো কিনাৰ আগতে আমাৰ এই ভিডিঅ'টো ভালদৰে মনত ৰাখক। যদি ভিডিঅ'টো চাই আপোনাৰ ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইবো কৰে যেন। ধন্যবাদ।